নমস্কাৰ বন্ধুসকল, মই জাহিদ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ জাহিদ ক্ৰিয়েশ্যনছলৈ। সাৱধান, দীপাৱলীত ফটকা ফুটালে 10 কোটি টকাৰ জৰিমনাৰ লগতে হ'ব পাৰে জেল। আপোনালোকে ঠিকেই চাইছে থাম্বনেইলত। যদিহে আপোনালোকে ভাবিছে এইবাৰ দীপাৱলীত আপোনালোকে ফটকা ফুটাব, তেনেহ'লে সাৱধান হৈ যাওক, কিয়নো আপোনালোকক ইতিমধ্যে সাৱধান বাণী দি দিছে। যদিহে দীপাৱলীত আপুনি ফটকা ফুটোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে এতিয়াৰে পৰা সাৱধান হওক, নহ'লে দীপাৱলীৰ আনন্দৰ মাজত আপুনি জেইল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে, লগতে ভৰিব লগা হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনা। পৰিৱেশ সংৰক্ষণ আইন অনুসৰি প্ৰদূষণ সৃষ্টি কৰা লোকসকলক 5 বছৰৰ পৰা 7 বছৰলৈ জেললৈ পঠোৱাৰ লগতে জৰিমনা আদায় লোৱাৰো নিয়ম আছে। উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ উপাধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা জিতেন্দ্ৰ মোহন শৰ্মা আৰু অধিবক্তা কালিকা প্ৰসাদ কালাই কয় যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে পৰিৱেশ সংৰক্ষণ অধিনিয়ম আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ অধিনিয়ম বনোৱা হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, সকলো ৰাজ্যৰে ৰাজ্য প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল গঠন কৰা হৈছে। এইসকলক বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধিকাৰ দিয়া হৈছে। অধিবক্তা কালিকা প্ৰসাদ দাস কালায়ে কয় যে পৰিৱেশ প্ৰদূষিত কৰা লোকক 3 বছৰৰ শাস্তি আৰু 10 কোটি টকা জৰিমনা বিহাৰ সম্পূৰ্ণ অধিকাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলক দিয়া হৈছে। অধিবক্তা কালাই আৰু কয় যে যদি কোনো কোম্পানীয়ে পৰিৱেশ প্ৰদূষিত কৰে, তেন্তে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল সেই কোম্পানীটোৰ ওপৰত 25 কোটি টকাৰ জৰিমনা বিহিব পাৰে। ইয়াৰ পিছতো যদি প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কোম্পানীয়ে ব্যৱস্থা নলয়, তেন্তে কোম্পানীৰ বিৰুদ্ধে দৈনিক হিচাপত 1 লাখ টকাকৈ জৰিমনা বিহাৰ ব্যৱস্থা আছে। গতিকে বন্ধুসকল, আপোনালোকে যদি ভাবিছে যে আমি এইবাৰ দীপাৱলীত ফটকা ফুটাই পৰিৱেশ নষ্ট কৰিম, তেনেহ'লে সাৱধান হৈ যাওক, যাতে আপোনালোকে যাতে আৰক্ষীৰ চকুৰ সন্মুখত যাতে নপৰে, নহ'লে কিন্তু আপোনালোকে জেললৈ যাবলগীয়া হ'ব পাৰে। গতিকে বন্ধুসকল, আপোনালোকক আগতেই ভিডিঅ'ৰ জৰিয়তে সাৱধান কৰাই দিছোঁ, আপোনালোকে যাতে ইয়াৰ পৰা হাত সাৰিব পাৰে। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নহয়, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰিব দিব। জয় এখন।